মোৰ জানো কি হৈছে কি কৰো কোন মই কোন আছিলো কি মহানগৰ কি ফুটপাথ সঘনাই গাড়ী অহা যোৱা কৰিছে ব্যস্ত ৰাজপথ আজি মই ফুটপাথৰ বাসিন্দা কোন মই নিজকে হেজাৰ প্ৰশ্ন কৰিও উত্তৰ বিচাৰি পোৱা নাই মই কোন আছিলো কলৈ আহিলো নিজকে প্ৰশ্ন কৰো নিজকে বাৰে বাৰে প্ৰশ্ন কৰো কোন মই তিনিটা বছৰ হ'ল তই গুচি যোৱা যেতিয়া তই গুচি গৈছিলি তই গুচি যোৱাৰ পিছতে মোক তোমাৰ ল'ৰাই আমার সন্তানে মোক গতিয়াই বাহিৰ কৰি দিলে কত যাম কি কৰো কত খাম হৈ পৰিলো বুঢ়া হৈছো নিজক চম্ভালিব পৰা নাই ভাল লাগিছিল যেতিয়া আমাৰ ল'ৰা ভাল শিক্ষা গ্ৰহণ কৰিছে বিদেশত পঢ়ি আহিছো ভাল উচ্চ শিক্ষা দিছো ভাল লাগিছিল যে আমাৰ নিচিনা কোনেও তেনেকৈ শিক্ষা দিব পৰা নাই আমি দিছো আমি গৌৰৱ কৰিছিলো কিন্তু কি হ'ল ইমান শিক্ষা থকাৰ পিছত এনেকুৱা দুৰ্ভাগ্যৰ সন্মুখীন হ'ব লগা হৈছে যে কি নহওক তই আশাৰে বাট চাই থাকিলে মই আহিম অতি সোনকালে আহিম তই আশাৰে বাট চাই থাকি মই আহিম বহুত অকলশৰী অনুভৱ কৰিছো বহুত ভোক লাগিছে মই যাম আশাৰে ৰৈ থাকিবি নিজে এই দুহাতেৰে তাক তুলি তালি ডাঙৰ কৰিছো খুৱাইছো নোৱাইছো ধুৱাইছো সব কৰিছো এই কোলাত তাক ডাঙৰ কৰিছো এনেকে ডাঙৰ কৰিছো তাক এই কোলাত দুহাতেৰে ডাঙৰ কৰিছো তাক এনেকে লৈছিলো তাক মোৰ চকুলৈ নিথৰে চাই ৰৈছিল মাজে মাজে হাঁহিছিল মাজে মাজে কান্দিছিল মাজে মাজে মিচিকে হাঁহিৰে মোক লাহি হাতেৰে চুইছিল কি নষ্টালজিয়া আছিল ভাল লাগিছিল এনেকৈ লৈ ভাল লাগিছিল বহুত মৰম কৰিছিলো তাক যি লাগে যেতিয়া কান্দিছিল তাক কিবা এটা দিব চেষ্টা কৰিছিল যে ভুলাব লাগে তাক জানি নাকান্দে আজি এই দুহাত উকা হ'ল আজি এই দুহাত নাই ইমান নিষ্ঠুৰ হ'ব পাৰেনে ইমান কষ্ট জানো পৃথিৱী সহ্য কৰিব পাৰে ইমান কষ্ট জানো অথলে যাব পাৰে কাৰবাংকাৰ দুদিনমান আগতে মই লাখুটি লৈ ইফাল ইফাল ঘূৰিব পাৰিছিলো শুনিছ নহয় কি কৈছো মই তই শুনি থাক মই আহিম দুদিনমান আগতে লাখুটি লৈ ঘূৰিব পাৰিছিলো এতিয়া জানো কি হৈছে কঁকালখন বৰকৈ বিষ অনুভৱ কৰে উঠিব নোৱাৰো মই সোনকালে আহিম তই ৰৈ থাকিবি মই আহিম মোৰো এতিয়া সময় আহি পৰিছে তোৰ কাষলৈ যোৱাৰ মই আহিম তই মোক শুনি আছনে আশীৰ্বাদ কৰিবি দূৰৰ পৰাই এই সন্তানক আশীৰ্বাদ কৰিবি যেন কুশলে থাকে যেন তাৰো বৃদ্ধাৱস্থাত আমাৰ নিচিনা অৱস্থা নহয় আশীৰ্বাদ কৰিবি যিমানে যি হওক সন্তানটো জন্ম দিছিলো তো আমি আশীৰ্বাদ কৰিবি তাক কুশলে থাকে যেন ভাল হওক ভগৱানে মংগল কৰক